আজিৰ খেলাৰ নিয়ম সকলোৱে বুজি পাইছ। আজি খেলাৰ নিয়মটো হৈছে এইটোৰ ভিতৰত সোমাই পেলাই সেইটো মাথাত যোনে যাব পাৰে কম সময়ৰ ভিতৰত মই টাইমিং ছেট কৰিম। যোনে কম সময়ৰ ভিতৰত নপৰাকৈ যাই পেলাই তাত পায় সিয়ে মানে চবৰ ভিতৰত যোনে কম সময়ত যাই পায় সিয়ে প্ৰতিযোগিতাৰ উইনাৰ হ'ব। ঠিক আছে। তো এতিয়া নাই নাই তালৈকে যাব। प्रथम प्रतियोगीर नाम কৈ দিয়া। নামটো কৈ দিয়া। মন্টুস দে। তো প্ৰথম প্ৰতিযোগী এতিয়া ষ্টাৰ্ট হ'ব। আমি টাইম ষ্টাৰ্ট কৰাৰ লগে লগে যাবি। টাইম হেৰি কৰি ষ্টাৰ্ট। सेकंड 13.40 सेकेंडत মন্টুস দে আহি পালে। এতিয়া 2 নম্বৰ প্ৰতিযোগী। 2 নম্বৰ প্ৰতিযোগী ইফালে আছে। দুই নম্বৰ প্ৰতিযোগী কোন হয়? নামটো? সাগর বরাল। সাগর বরাল। বরাল। स्टार्ट। सेकेंडत আহি পাইছে। কি নাম আছে? সাগর। 21 সেকেন্ড 21.39 সেকেন্ড। 39 সেকেন্ড 13 সেকেন্ড 19 সেকেন্ড 39। না 21.39 সেকেন্ড। ঠিক আছে। তেখেতৰ নামটো সুধিল। সুৰজ ৰাজভৰ। এতিয়া আমাৰ 3 নম্বৰ প্ৰতিযোগীৰ নাম সুৰজ ৰাজভৰ। স্টার্ট। সুৰজে আহি পাইছে 14.59 সেকেন্ডত। আৰু এতিয়া আমাৰ 4 নম্বৰ প্ৰতিযোগী এতিয়া আমাৰ 4 নম্বৰ প্ৰতিযোগী। যোনে যোনে অহা নাই হেৰি যোনে যোনে খেলিছে ইফালে থাক আৰু বাকীখিনি খেলে। এটার নামটা কই দিয়া। কপিল পাটর। 4 নম্বৰ প্ৰতিযোগী কপিল পাটৰ। কপিল পাটৰ স্টার্ট। পারবি হেন আগত যাবলৈ? কম সময় যাব পারবি? গম নাপাও অলপ ট্রাই করবি। ঠিক আছে স্টার্ট। प्रथम चलि আছে কপিল। সেকেন্ডত তো কপিল এতিয়ালৈকে প্ৰথমত চলি আছে। নামটো কৈ দিয়া। বিষ্ণু সোনার। বিষ্ণু সোনার। কপিলে 12.1 সেকেন্ডত গৈ পাইছে। ইয়াতকৈ আগত যাব পাৰিবি? ট্রাই করে চাম। ট্রাই কৰি চাবি। ঠিকে আছে দে এতিয়া ভালকৈ সোমালে। এতিয়া আমাৰ 5 নম্বৰ প্ৰতিযোগী বিষ্ণু সোনার। স্টার্ট। বিষ্ণু
20 সেকেন্ড 2 নম্বৰত আছে বৰ্তমান 2 নম্বৰত বৰ্তমান আছে কপিল 1 নম্বৰত কপিল আছে বিষ্ণু এতিয়া 2 নম্বৰত আছে না এতিয়াৰ প্ৰতিযোগী নামটো ভাইটি বিষ্ণু মণ্ডল বিষ্ণু মণ্ডল আগৰ প্ৰতিযোগী 12.24 সেকেন্ডত গৈ পাইছে ইয়াতে আগত যাব পাৰিবা জাষ্ট ট্রাই ট্রাই ঠিক আছে তে রেডি না স্টার্ট বৰ্তমান ফাৰ্ষ্ট বিষ্ণু মণ্ডল প্রথমতে আছে 10.81 বর্তমানলৈকে এতিয়ালৈকে বিষ্ণু মণ্ডল ফার্স্ট হয়ে আছে সেকেন্ডত হয়ে আছে কপিল পাতৰ কপিল পাতৰ এতিয়া আমাৰ সমীর রায় 7 নম্বৰ প্ৰতিযোগী সমীৰ ৰয় তো বিষ্ণু মণ্ডলের সবচেয়ে প্রথম চলি আছে 10.81 তাতকে আগত আহিব পাৰিবা ট্রাই করিম ট্রাই কৰিবা তে যাব পাৰিলে ভাল আৰু তো স্টার্ট না স্টার্ট সমীর রায় এলিমিনেট হৈ গ'ল সমীৰ ৰয় এলিমিনেট দুখ পাইছা নেকি দুখ পাইছা নাই পোৱা তো এলিমিনেট হৈ গ'ল সমীর রায় নামটো সাগর রাজবর সাগর রাজভর আমার পরবর্তী প্রতিযোগী 8 নম্বৰ প্ৰতিযোগী সাগৰ ৰয় তো এতিয়ালৈকে বিষ্ণু মণ্ডলে প্রথম চলি সাগর রাজভর। যাব পাৰিবা সাম চেষ্টা করি সাগৰ ৰাজভৰ মিষ্টেক হৈ গ'ল চেষ্টাটো ভাল চেষ্টা কৰিলে ভাল তো ৰেডি আছা আকৌ চাবা ইয়াৰ ছবিৰ নিচিনা পৰি নাযাবা ঠিক আছে ষ্টাৰ্ট সাগৰ ৰাজভৰো এলিমিনেট হৈ গ'ল পৰি গ'ল সাগৰ ৰাজভৰ এলিমিনেট পইচা নাই পোৱা এতিয়া আমাৰ প্ৰতিযোগী 9 নম্বৰ প্ৰতিযোগী 9 নম্বৰ প্ৰতিযোগী নাম রোহিত রাজবর আমাৰ দুটা প্ৰতিযোগী পৰি গৈছে ঠিক আছে তোমাৰ এতিয়া তোমাৰ হেৰি তো প্ৰথম চলি আছে বৰ্তমান বিষ্ণু মণ্ডল তাতকে আগত যাব পাৰিবা চেষ্টা চেষ্টা কৰিবা ন তো তোমাৰ নামটো কি আছিলে রোহিত রাজবর ৰোহিত प्राइस की प्राइस प्राइस কি কৰিম কত প্ৰাইস ও বহি কেটা ষ্টাৰ্ট ৰোহিত ৰাজভৰে 10.64 আছে বৰ্তমানলৈকে ৰোহিত ৰাজভৰ প্ৰথম চলি আছে হয় 2 নম্বৰত বিষ্ণু মণ্ডল চলি আছে ঠিক আছে আৰু সেকেন্ড এজন লাষ্ট প্ৰতিযোগী আছে আৰু এজন প্ৰতিযোগী বৰ্তমানলৈকে ৰোহিত ৰাজভৰে প্ৰথম চলি আছে তাতকৈ আগত যাব পাৰিবা সাম চাবা ন ট্ৰাই কৰিবা আৰু চাবা অলপ ভালকে তোমাৰ নামটো সঞ্জীৱ বৰাল সঞ্জীৱ বৰাল রেডি স্টার্ট বৰ্তমান তৃতীয় স্থানত আছে দ্বিতীয় স্থানত আছে
আজি এতিয়ালৈকে বৰ্তমানলৈকে প্ৰথম স্থানত ৰোহিত ৰাজভৰ আৰু দ্বিতীয় স্থানত বিষ্ণু মণ্ডল। হাতটা পৰি এটা ভালকে। প্ৰথম আৰু দ্বিতীয় প্ৰাইজ দিয়া হ'ব। তো এইটো প্ৰথম স্থান ৰোহিত ৰাজভৰ, এটা ভালকে হাতটা পৰি। আৰু আমাৰ দ্বিতীয় স্থান লাভ কৰা বিষ্ণু মণ্ডল। এইটো কিবা ক'বা নেকি গেমৰ বিষয়ে? গেমৰ বিষয়ে কিবা ক'বা নেকি? তোমালোকক গেমটো খেলি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তোমালোকেতো খুব জঁপিয়াব পাৰা। কি খোৱাও? ভাত খাওঁ। ভাত খাই ফালে ভাত চব্জি খাই ইমান জঁপিয়াব পাৰা। গাখীৰ খাও না নাই? গাখীৰ ঠিক আছে, গাখীৰো খাবা। তো ঠিক আছে, তোমালোকৰ দুজনৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আৰু আমাৰ 3 নম্বৰ তৃতীয় স্থানত যোনে আছে তেখেতকো এটা সান্তনা পুৰস্কাৰ দিয়া হ'ব, চকলেট। তে আজিৰ খেলটো ইমানতে অন্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম। নহয়